মৰ্নিং এভৰিৱান সকলোকে মই অন্যটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ককাৰ বছৰেকীয়া সকাম পৰিছে, গতিকে লৈ কেনেকৈ আয়োজন কৰিছোঁ, কি কৰোঁ কি নকৰোঁ সকলোকে দেখাওঁ বুলি ভাবিলোঁ। গতিকে লৈ যদি মোৰ ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো যদি নতুনকৈ আছে ছাবস্ক্ৰাইব কৰি দিব। পলম নকৰি মই কি কৰোঁ কি নকৰোঁ চাই যাওঁ আহক। আজি চাওকচোন বতৰটো কি ধুনীয়া কৰি আছে, গৰমো নহয় ইমান ঠাণ্ডাও লগা নাই, মানে একদম পূৰা ডাৱৰীয়া টাইপত কৰি আছে বতৰটো। কি ধুনীয়া কৰি আছে চাওকচোন, ইমান ধুনীয়া পৰিৱেশ। এতিয়া সকাম মানে ভকত আহি পাবহি, যিহেতু তেওঁলোকৰ কাৰণে পানী থোৱাই দিয়া হৈছে। অলপ দেৰি কৰি মেলি চাওকচোন এই এনেকৈ ফুলবোৰ ফুলিলে দেখিয়ে ভাল লাগে। ইয়াৰ তামোলখিনি চব যোগাৰ কৰি থোৱা হৈছে, দুটা পৰা যোগাৰ কৰি থৈছোঁ যাতে একো অসুবিধা নহয়, খুজিলে যাতে হেৰি কৰিব পাৰোঁ আৰু সেইখিনি থৈ দিছোঁ। এইবাৰ খেতি কৰিবলৈ হোৱা নায়েই, মানে সেয়া জাতিলাও বুলি এইখিনি সঁচাইছে। আৰু এয়া লাই শাক, এইখিনি লাই শাক গোটেইখিনি পৰহি দিয়া হৈছিলে, ওলালেই ইমান ধুনীয়াকৈ ওলাইছে চাওকচোন। এই জাতিলাও বুলি মানে ইমানেই ওলাইছে, য'তে ত'তে ওলাইছে। এইবোৰ মাটি কান্দুৰি যোৱাবাৰ নাইকিয়া হৈ গৈছিলে, অলপ মানে চাফ কৰি দিয়া হৈছিলে যে সেইকাৰণে নাছিলে। এতিয়াই চাওকচোন কি ধুনীয়াকৈ ওলাইছে। এইবোৰ চাওকচোন জাতিলাও ফুলি যায় য'তে ত'তে, সেইবোৰ চাওকচোন। এইটো ৰঙালাও ফুল, এইটো তিয়ঁহ ফুলিটো তেনে ডাঙৰ হৈছেগৈ আৰু নাজানো আৰু কি হয়গৈ, পিছত লাগিলেহে মানে গম পোৱা যাব। বাৰীত এই থকা চেনিকল মানে যেন হৈছেগৈ আৰু যেতিয়া দৰকাৰ হয় নহয় তেতিয়া মানে বিচাৰি পোৱা নাযায়। এতিয়া পূৰা এতিয়া আৰু দৰকাৰ নাই যে সেইকাৰণে হৈছে। পাপা এয়া গুড় ঠিক কৰি আছে, চব আজি পাপাই কৰিবলগীয়া হৈছে অকলে অকলে। বমা আহি পাইছে। সকাম এতিয়া শেষ হ'ল আৰু এতিয়া ভকতক বিদায় দিয়া হৈ গ'ল। গতিকে এতিয়া ইটো কাম কৰি মেলি এতিয়া আজৰি হৈ গৈছোঁ। গতিকে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। আপোনালোকে চাই কেনেকুৱা পালে লাইক এটা কৰি দিব। আৰু আজিলৈ আৰু ভিডিঅ'টো ইমানেই।